কবিতাৰ শিৰোনাম শুভকামনা। কবি ডাক্তৰ হেমন্ত কুমাৰ গোস্বামী। নতুন বছৰটো শুভ হওক বুলি মই আপোনালোকক শুভকামনা জনাইছোঁ। পুৱাতে আপোনালোকলৈ ফোন কৰিছোঁ, এটা মিঠা বাৰ্তা লিখিছোঁ, অথবা এখন ধুনীয়া ছবি পঠাইছোঁ, কাৰণ এয়া মোৰ অভ্যাস। এসময়ত চিঠি লিখিছিলোঁ শুভকামনা দিবলৈ, ৰং বিৰঙৰ কাৰ্ড পঠাইছিলোঁ ডাকত। নতুন বছৰৰ শুভকামনাৰে একোখন কিতাপ উপহাৰ দিছিলোঁ। সেয়া আছিল মোৰ অভ্যাস। এতিয়াও বাটত লগ পোৱা চিনাকি মানুহক, আনকি কেতিয়াবা অচিনাকিজনকো জানুৱাৰী মাহত প্ৰথম দেখা পালে কৈ উঠোঁ শুভ নৱবৰ্ষ বা হেপ্পী নিউ ইয়েৰ বুলি, কাৰণ এয়া মোৰ স্বভাৱ অথবা অভ্যাস। কিন্তু আমোদজনক কথাটো কি জানে? তাতেই অন্ত হয় মোৰ শুভকামনাৰ ঢৌবোৰ। তাৰ পাছত আনৰ শুভ অশুভৰ খবৰ ৰাখিবলৈ নাথাকে মোৰ সময় আৰু নাথাকে মোৰ ইচ্ছা। পৃথিৱীৰ সকলোবোৰ শুভ কেৱল মোৰ হওক, আৰু আনতকৈ মোৰ শুভৰ সংখ্যা বেছি হওক, তেনে এক অশুভ প্ৰতিযোগিতাৰে পৰিচালিত হ'বলৈ ধৰে মোৰ মন মগজু, কাৰণ সেয়াও আচলতে মোৰ অভ্যাস। অশুভ প্ৰতিযোগিতাৰে পৰিচালিত মনটোৱে গোটেই বছৰ জুৰি বিচাৰি ফুৰে সুখ আহৰণৰ সহজ পথ। তাৰ বাবে প্ৰয়োজনত বিসৰ্জন দিওঁ মানৱতা, নীতি আদৰ্শ ধোঁৱা চাঙত তুলি লিপ্ত হওঁ অশুভ কৰ্মত। শুভ হওক বুলি ক'বলৈ সহজ, শুভকামনাৰ বাৰ্তা এটা পঠাবলৈও সহজ নহয়, কিন্তু নিজৰ মনটো শুভ চিন্তাত নিমজ্জিত কৰি ৰখা সহজ নহয়, নিজৰ হাত দুখনক শুভ কামত ব্যস্ত ৰখা। শুভ চিন্তা আৰু শুভ কামৰ অভ্যাস গঢ়িব পাৰিলেহে সময়বোৰ শুভ হ'ব, বছৰবোৰ মংগলময় হ'ব, সুন্দৰ হ'ব সমাজ আৰু জীৱন। সেইবাবে আমি প্ৰথমে নিজকে নিজে সৎ আৰু শুদ্ধ হোৱাৰ শুভকামনা দিওঁ আহক। ধন্যবাদ।